এভৰিৱান এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আজি আৰু ৰেচিপিটো হৈছে এয়া মই পিঁয়াজ আৰু এয়া বিটৰুট দুটা লৈছোঁ আৰু ভাবিছোঁ এটা গৰম দিনত ধুনীয়াকৈ খাব পৰা এটা আচাৰ ৰেচিপি দিম আচলতে খুব উপকাৰী হয় এইকেইটা দিনত খাবলৈ আৰু অলপ মুখত ৰুচি ভাৱটো আহে এইটো গৰমত যিহেতু অলপ অভোক যেন হোৱা যায় হয় ন আৰু ৰেচিপিটো কেনেকৈ বনাওঁ আহকচোন চাওঁ দেখুৱাওঁ এয়া পিঁয়াজ আৰু মই বিটৰুট দুটা লৈছোঁ আৰু চাওঁ আৰু এয়া বিটৰুটখিনি মই সৰুকৈ কাটি লৈছোঁ লগতে পিঁয়াজখিনি গোটা কৰি কাটি লৈছোঁ আৰু এতিয়া গেছত বাচন এটা বহাই মই 1 কাপ পানী দিছোঁ বাচনটোত আৰু পানীখিনি গৰম হৈ অহাৰ লগে লগে মই তাত 3 চামুচ চেনি দি দিছোঁ আৰু লগতে 1 চামুচ নিমখ দি দিম আৰু এতিয়া পানীখিনি উতলি আহিবলৈ দিম আৰু এয়া পানীখিনি উতলি অহাৰ লগে লগে মই এতিয়া কাটি থৈ দিয়া বিটৰুটখিনি দি দিছোঁ আৰু এফালে মই গেছটো একেবাৰে বন্ধ কৰি দিছোঁ আৰু এতিয়া গোটেইখিনি পানী আৰু বিটৰুট ঠাণ্ডা হ'বলৈ মই থৈ দিম একেবাৰে ঠাণ্ডা হ'বলৈ দিব আৰু তাৰ পিছত এতিয়া নৰ্মেলি য'ত আমি আচাৰ বনাওঁ তেনেকুৱা এটা আইনাৰ বটল লৈছোঁ আৰু তাত পিঁয়াজ মই দি দিছোঁ পিঁয়াজ যদি ডাঙৰ হয় আপোনালোকে নিজে সৰু সৰুকৈ কুটি ল'ব একো কথা নাই লগত মই এতিয়া জলকীয়া আৰু আদাও দি দিছোঁ অলপ জলকীয়া আপোনালোকৰ নিজৰ পচন্দ অনুসৰি দিব পাৰে কম বেছি আৰু এতিয়া বিটৰুটৰ পানীখিনি ইয়াতে দি দিছোঁ একেবাৰে ঠাণ্ডা হোৱাত আৰু এতিয়া হোৱাইট ভিনেগাৰটো যিহেতু মই পানী 1 কাপ দিছোঁ সেয়ে ½ কাপ ভিনেগাৰ মই এতিয়া ইয়াতে দি দিম এয়া আৰু এতিয়া প্ৰায় 24 ঘণ্টাৰ পিছত ফ্ৰিজত থৈ কিনে এই আচাৰটো জুতি ল'ব পাৰে আৰু ভিডিঅ'টো কেনে লাগিলে জনাব গৰম দিনত খুবেই ভাল লগা এটা খাই ভাল লগা ৰেচিপি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন